Hello guys, স্বাগতম জনাইছোঁ মোৰ চেনেলটোত। আজি মই বেংগলোৰৰ পৰা গুৱাহাটী যাব ওলাইছোঁ। এয়াৰপৰ্টত আছোঁ, এতিয়া মই বাছৰ পৰা নামিলোঁ, এতিয়া এয়াৰপৰ্টত সোমাম। সোমাৰ আগত মই আপোনালোকক কেইটা কথা জনাওঁ। যাব গ'লে আপোনালোকে ফাৰ্ষ্টত আপুনি বৰিং পাছটো ওলাব লাগিব অনলাইনৰ পৰা, ৱেব চেকিং বুলি কয়। এইটো মানে মাষ্ট বি, এতিয়া মানে কম্পালচাৰী কৰিছে, ওলাবই লাগে এতিয়া এইটো। নহ'লে আপোনাৰ এয়াৰপৰ্টত এইটো কৰিব পাৰি, কৰিলে কিনে আপোনাৰ কিবা চাৰ্জ ল'ব পাৰে। তাৰ কাৰণে আমি অনলাইনতে ওলোৱাটো বেছি ভাল হয়। মানে মই মানে অনলাইনতে ওলাই নিছোঁ। এতিয়া মই ভিতৰ পিনে সোমাই যাওঁ, আপোনালোকক দেখাওঁ কেনেকৈ কি কৰিব লাগে। যদি আপোনালোকৰ ফাৰ্ষ্ট টাইম হয় তেনেহ'লে মোৰ ভিডিঅ'টো চাব, শেষলৈকে চাব। কেনেকৈ কি কৰিব লাগে সম্পূৰ্ণভাৱে মই দেখাই আছোঁ আপোনালোকক। লাহে লাহে মই এয়াৰপৰ্টৰ ভিতৰ পিনে যাই আছোঁ। আৰু আপোনালোকৰ টিকট সম্বন্ধীয় এটা কথা কওঁ, যদি কম পইচাত আপোনাৰ টিকট কাটিব খোজে, মোৰ এটা ফ্ৰেণ্ড আছে, সেই টিকট অনলাইন বুকিং কৰি দিব আপোনালোকক কম পইচাতে। মই সেইটো নাম্বাৰটো আপোনাৰ ডিছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা কণ্টেক্ট কৰি কিনে আপুনি টিকট বুকিং কৰিব পাৰিব, কম পইচাতে পাৰিব। বৰ্তমান আপোনাৰ টিকটৰ দামটো বহুত বাঢ়ি গৈছে, সেইকাৰণে কম পইচাতে আপোনালোক বুকিং কৰি দিব পাৰিব। আহি মই এণ্ট্ৰেঞ্চখন পালোঁ, ইয়াৰ পৰা মই ভিতৰত সোমাম। এতিয়া সোমাওঁতে আপুনি আপোনাৰ বৰিং পাছ নাইবা টিকটখন আপুনি ইয়াতে দেখাব লাগিব, লগতে এখন ভেলিড ID প্ৰুফ দেখাব লাগিব। বৰিং পাছখন আৰু ID প্ৰুফখন দেখাই মই ভিতৰত সোমালোঁ। মই কিনে আপুনি এইখন এনেকৈ লিষ্ট দেখা পাব, ইয়াৰ পৰা কিমান ফ্লাইট মানে যায়, গোটেই লিষ্টখন চাব পাৰিব আপুনি। আপোনাক অলপমান বেংগলোৰ এয়াৰপৰ্টখন দেখাওঁ, চাওক কিমান ধুনীয়া এয়াৰপৰ্ট, বহুত ডাঙৰ আৰু এয়াৰপৰ্টখন। এইখন মেচিনৰ পৰাও বৰিং পাছখন ওলাব পাৰি। এতিয়া আপুনি QR কোডটো স্কেন কৰি নাইবা মেনুৱেলি নাম্বাৰটো মাৰি কিনে ওলাই ল'ব পাৰি। মই ইয়াৰ পৰা ওলাই লৈছোঁ, মই দেখাইছোঁ মোৰটো। আগতে আপোনাৰ নিয়মখন আছিল, মানে ভিতৰত সোমাই কিনে লাগেজ যিখন থাকে সেইখন মানে স্কেনিং কৰিব লাগে। কিন্তু আজিকালি সেইটো ছিষ্টেম উঠাইছে, তাৰ কাৰণে মই সুধিবলৈ কৈছে ষ্টাফ এজনক। সোধাৰ পিছত ক'লে যে চেকিং কৰিব নালাগে, ডাইৰেক্ট মই বেগখন জমা দিলেই হ'ল। পিছত মই এনেকৈ লাইনত থিয় হ'বৰ কাৰণে মই যাই আছোঁ। ইয়াতে মই লাগেজখন জমা দিম। জমা দিলে টেনশ্যন কৰিব লগা একো নাই, আপুনি এখন গুৱাহাটী যাই পোৱাৰ লগে লগে তাতে পাই যাব আপুনি লাগেজখন, বাছ ইয়াতে এখন জমা দিলেই হ'ল। মই ইয়াতে বেগখন দিলোঁ। ইয়াৰ ওজনটো আপোনাৰ মেক্সিমাম 15 কেজি ল'ব পাৰে, মোৰ 15 কেজি হোৱা নাই, অলপ কমেই আছে। জমা দিয়াৰ পিছত মই ওপৰত যাই আছোঁ। তাৰপিছত আপোনাৰ ফাইনেল আপোনাৰ ছিকিউৰিটি চেকিংটো হ'ব। এতিয়া আপোনাৰ ফিজিকেলি চেকিংটো হ'ব, আৰু যিখন আপোনাৰ বেগ থাকিব কান্ধৰ বা পাৰ্চ চাৰ্চ মোবাইল চোবাইল চবখিনি আপোনাৰ ইয়াতে চেকিং হ'ব। যাৰ কাৰণে মই ইয়াতে মোবাইলটো থ'লোঁ। চেকিং চব হৈ যোৱাৰ পিছত ওপৰত উঠি আহিলোঁ। ইয়াতে আপোনাৰ ৱেটিং ৰুম আছে, আৰু ইয়াতে আপোনাৰ বহুত দোকান আছে, কিবা শ্বপিং কৰিব মন গ'লে কৰিব পাৰিব। কিন্তু বহুত এক্সপেঞ্চিভ হয়, বহুত দামী হয়। মোৰ মতে পাৰকে নকৰাই ভাল, পইচা পাতি কম থাকিলে বাহিৰৰ পৰা আপোনালোকে কিনি ল'ব।
কিবা খাব মন গ'লে ইয়াতে খাব পাৰিব ৰেষ্টুৰেণ্টো আছে আপোনাৰ বহুত ধুনীয়া ৰেষ্টুৰেণ্ট এইখনে আপোনাৰ ৱেইটিং ৰুম য'ত মানুহবোৰে ইয়াতে ৱেইটিং কৰি থাকে মোৰো ৱেইটিং কৰিব লগা হ'ব ইয়াতে 2 ঘণ্টামান উপায় নাই আৰু অলপ আগতে আহিছে যিহেতু মানে এই কাজখন এইপিনে দেখা পাইছে সেইপিনে আপোনাৰ মানে এয়াৰপৰ্টখন মেইন তাতে আপোনাৰ ফ্লাইটখন ৰখায় তাতে উঠিব লাগিব মানুহ অকণমান দেখাই আছোঁ সেইখন ফ্লাইট দেখা পাইছে এইটো ইণ্ডিয়া হয় এইটো যেতিয়া মানুহবিলাক উঠি আছে বা কিছুমান আহি কিনে পাছত নামায় তাৰপিছত আৰু মানুহবিলাক তাতে উঠে ফাইনেলি মই মানে ভিতৰত সোমাই গ'লোঁ একেবাৰে ভিতৰত তাতে বহি আছোঁ ৱেইটিং ৰুমত মোৰ 8:45 মোৰ ফ্লাইট আছে এয়াৰ এছিয়া সেইখিনি সময় মই ইয়াতে ভিতৰতে বহি থাকিব লাগিব 2 ঘণ্টা বহি থকাৰ পিছত 8:05 বাজিছে এতিয়া মই ফ্লাইটত উঠিম আৰু পাছত ইয়াতে আপোনাৰ একবাৰ মানে টিকটটো চাব ইয়াতে চেক কৰি মানে মানে ভিতৰ পিনে যাব দিয়ে এতিয়া কিবা মানে মানুহ এজন আছে যোনে আছে এই টিকটটো চেক কৰিব একবাৰ কিবা মেচিনেৰে মানে আপোনাৰ টিকটটো কৰিব মোৰ হৈ গ'ল এতিয়া মই ভিতৰ পিনে যাই আছোঁ মোৰ ফাৰ্ষ্ট ফ্ল'ৰত আছিল যাৰ কাৰণে এয়াৰপৰ্টটো ভালকৈ চাব নোৱাৰে বা ফ্লাইটখনো আপুনি বাহিৰৰ পৰা ভালকৈ চাব নোৱাৰে ফাৰ্ষ্ট ফ্ল'ৰত হ'লে আপোনাৰ ডাইৰেক্ট ভিতৰ পিনেতে যাব লাগে আৰু গ্ৰাউণ্ড ফ্ল'ৰত হ'লে মানে আপোনাৰ বাছ গাড়ীত লৈ যাব মানে বাহিৰৰ পৰা ফ্লাইটখন ভালকৈ চাব পাৰে আপোনালোকে ফাৰ্ষ্ট ফ্ল'ৰ হ'লে আপুনি এনেকৈ মানে ভিতৰেদি আমি সোমাই যাব লাগে মই যাই আছোঁ ফ্লাইটত উঠাৰ আগে আগে আপোনাৰ আৰু একবাৰ মানে চেক কৰিব তাতে মানুহ আছে জাষ্ট আপোনাৰ টিকটখন চাব আপোনাৰ হাতত টিকটখন আছে নে নাই ইয়াতে চেক কৰিলে ফাইনেলি মই ফ্লাইটত সোমাই গ'লোঁ সন্মুখতে মানে এয়াৰ হোষ্টেজ থাকে এতিয়া আপোনাক স্বাগতম জনাব মানে এইটো সিহঁতৰ নিয়মে আৰু মোৰ ছিটখন অলপ পিছপিনে 11E মোৰ ছিটখন উঠাৰ মানে অলপ ভিৰ থাকে দিয়কচোন চবেই উঠে না লাহে লাহে মই মোৰ ছিটৰ পিনে যাই আছোঁ আপুনি ছিট বিচাৰি নাপালে মানে এয়াৰ হোষ্টেজবিলাকে আপোনাক সহায় কৰি দিব টেনশ্যন কৰিব লাগে একো নাই এইখনে মোৰ ছিট মোৰ মাজৰ ছিটখন পৰিছে ইয়াতে বহি লওঁ ভিতৰখন অলপমান দেখাওঁ আপোনালোকক মই টেনশ্যন কৰিব লাগে একো নাই বেগখন ৰখাৰ কাৰণে এয়াৰ হোষ্টেজে আপোনাক সহায় কৰিব বা বহাৰ কাৰণে সহায় কৰিব এই বাহিৰ পিনে অলপ দেখাই দিওঁ এই বেলেগ ফ্লাইটো ৰখি আছে চবখিনি যাত্ৰী উঠাৰ পিছত আপোনালোকক ইনষ্ট্ৰাকশ্যন দিব যদি ফ্লাইটখন ছাডেনলি বা আপুনি লেণ্ডিং কৰিব লগা হয় পানীতে হওক বা ক'ৰবাতে হওক সেইখিনি আপোনাক জ্ঞানখিনি দি দিব কেনেকৈ কি কৰিব লাগে চবখিনি দিব এতিয়া আমাৰ ফ্লাইটখন মানে যাব ধৰিছে আৰু ষ্টাৰ্ট হৈছে ফাৰ্ষ্ট টাইম হ'লে আপোনালোকক অলপমান ভয় লাগিব দিয়কচোন নৰ্মেল কথা চিন্তা কৰিব লাগে একো নাই আপোনাৰ বাহিৰৰ এইকেইখন চাওক নজাৰাখন চাওক ইমান ধুনীয়া লাগে আৰু ঠাণ্ডাৰ কাৰণে অলপ মানে কুঁৱলী পৰিছে অলপ অলপ আৰু ৰাতিপুৱাৰ আকাশৰ কাৰণে ওপৰৰ ভিউখন চাওক কি মজা লাগিছে ডাৱৰবিলাক চবখিনি তলত থাকে যিবিলাক আমি তলৰ পৰা দেখা পাওঁ সেইখিনি ওপৰৰ পৰা চাওক বহুত মজা লাগে আৰু সেউজীয়া দেখা পাই আৰু মনটো কিবা ভাল লাগি গ'ল আৰু পাহাৰখন দেখা পাই এতিয়া আমি লেণ্ডিং কৰিম আৰু সময় হ'ল আৰু গুৱাহাটী পালোঁ আৰু ওপৰৰ পৰা বস্তু চবখিনি আপোনাৰ সৰু সৰু দেখা যায় আৰু ভাল লাগে আৰু বহুত মানে গ্ৰীণ পৰা আৰু
জায়গাবিলাক কিমান সৰু সৰু দেখা যায় মানে গুগল মেপত যেনেকুৱা চালে এনেকুৱা আৰু এয়াৰপৰ্টৰ বাউণ্ডাৰীখন পালোঁ আমি লেণ্ডিং কৰিব আৰু এতিয়া ফাইনেলি লেণ্ডিং কৰিলে ছেফলি লেণ্ডিং হ'ল থেংক ইউ এয়াৰ এছিয়া থেংক ইউ বেংগলোৰৰ পৰা গুৱাহাটী অনাৰ কাৰণে আমি নামিম নামাৰ সময়তো আপোনালোক ভিৰটো হয় আৰু গোটেইখিনি যাত্ৰী একেলগে নামে না সেইকাৰণে অলপ ভিৰ হয় নামিলোঁ অকণমান এয়াৰপৰ্টখন দেখাই দিওঁ গুৱাহাটী এয়াৰপৰ্ট চাই কিনে বহুত ভাল লাগিল আৰু মানে নিজৰ জেগাত আহিছে না আৰু বহুত দিন পিছত দেৱালী বুলি মানে লাইট চাইট দিছে কিজানি আগৰ পৰাই আছে এইবিলাক গম নাপাওঁ আৰু এতিয়া মানে এতিয়া আমি বাহিৰৰ পিনে ওলাই যাম ৰখাৰ পিছতে আপোনাক কৈ দিব আপুনি ক'ত আপোনাৰ বেগখন পাব ইয়াতে বেল্ট বুলি থাকে বেল্ট 1 2 3 4 এনেকৈ মই ইয়াৰ পৰা 2 নম্বৰ বেল্টত আহিছোঁ ইয়াৰ পৰা বেগখন মই কালেক্ট কৰিম লাগেজখন কালেক্ট কৰাৰ পিছত এতিয়া আৰু মই ইয়াতে কোনো কাম নাই মই আৰু ওলাব লাগিব আৰু লাহে লাহে মই বাহিৰৰ পিনে ওলাই আছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'খন চাই কিনে ভাল লাগিছে যদি ভাল লাগিছে ভিডিঅ'খন শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব